কৃষ্ণহে বুলিলো আৰু দেই ৰাইজ চাওকচোন এই সাংঘাতিক ৰিলটো তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্টছ কবৰে ভাল লাগিছে তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে কব আয়ো পাগলীজনী মেখেলাখন অলপ ওপৰত পিন্ধি ল হেৰ আজি কালি দিনকাল বেয়া ভাইৰেল হোৱা পদ্ধতিটো ভাল লাগিলে তোমালোকৰ ব্লাউজ নাই মামাক খুজিবা ব্লাউজ মাহী আৰু পেহী কেইজনী অৱস্থা এনেকুৱা বৰ্তমান সফেদ কপৰা বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠী হাতত কাগজখন ল'ব থাকি গ'ল